লোকসকলৰ লগত আজি মই কোকৰাঝাৰ যিটো মছজিদ ইয়াতে একেলগে মই নামাজ পঢ়িছোঁ। উদ্দেশ্য এটাই, আমাক শান্তি লাগে, আমাক একতা লাগে। শান্তি আৰু একতা বজাই ৰাখি আমি কেনেকৈ একেলগে ব্ৰিটিছৰ কাৰণে কাম কৰিব পাৰে তাৰ কাৰণে মই দোৱা কৰিছোঁ। আৰু সকলো ইছলাম ধৰ্মীয় লোকসকললৈ মোৰ ঈদ মুবাৰক থাকিল। আল্লাহু আকবৰ। কৰোণাৰ মাজতে যিটো কৰোণা হৈ আছে, গোটেই অসমত বাঢ়ি আছে, সকলোৱে জানে। আৰু আমি চৰকাৰৰ নিয়ম নীতি মানি পেলাই আজি আমি ইয়াত নামাজ পঢ়িছোঁ। সেইটোৱে, বেলেগ একো আৰু নাই। ৰাজনীতিটো সেইটোৱে, চৰকাৰে কেতিয়া ইলেকশ্যন কৰে সেইটো চৰকাৰৰ কথা। ইলেকশ্যন আহিলে আমি জিকিম, সেইটোৱে। কৰোণাৰ মাজত কৰাটো উচিত না কি ভাবে আপুনি? নাই, কৰোণাটো কেতিয়াও শেষ নহ'ব। চৰকাৰে এটা নিয়ম নীতি কৰি পেলাই নিশ্চয় এটা নিয়ম নীতি বনাই পেলাই নিশ্চয় চৰকাৰে ইলেকশ্যনটো পাতিব বুলি আমি গম পাইছোঁ। কেতিয়া পাতে সেইটো চৰকাৰৰ কথা। মুঠতে কৰোণা থাকিলেও ইলেকশ্যনটো হ'ব, সেইটো কথা। কোড অফ কণ্ডাক্টটো ক'ব গ'লে দুনিয়াত মই আজিলৈকে এনেকুৱা দেখা নাই। 4 মাহ 5 মাহ কোড অফ কণ্ডাক্ট অসমতহে BTCৰ ক্ষেত্ৰত মই দেখিবলৈ পাইছোঁ। সেইটো চৰকাৰে অলপ চিন্তা কৰিব লাগিছিল। চৰকাৰ আমিও আছোঁ, হয়, ন' ডাউট, দিছপুৰত আমি একেলগে আছোঁ, কিন্তু চৰকাৰৰ মেইন হেডটো বেলেগ। ইহঁতে কি চিন্তা কৰিছে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। বিজেপিৰ লগত মই কৈছোঁ, বিজেপিৰ লগত দিছপুৰত দিল্লীত মিত্ৰতা আছে, কিন্তু BTCৰ ক্ষেত্ৰত বিজেপিয়ে নিজে কৈ আছে মিত্ৰতা নাই বুলি। যদি মিত্ৰতা নাই, আমাৰ ক'ব লগা একো নাই। আমিতো সৰু পাৰ্টি, আমি অকলে যুঁজিম আৰু আমি আৰামত চৰকাৰ বনাব পাৰিম। বহুত বানপানী হৈছে, ৰাইজক সাহায্য দিবৰ কাৰণে কোনো মানুহ নাই, আমিও পাৱাৰত নাই। বা আমি যদি যাই বানপানী চাবলৈ, তেতিয়াহ'লে আৰু ক'ব কৈছোঁ নে, হেৰি কোড অফ কণ্ডাক্ট ভায়োলেট কৰিছে, কৰোণা আছে, কিয় যাব লাগে। মোৰ ক্ষেত্ৰত এনেকুৱাই হৈ আছে, এইফালে কৰোণা, এইফালে কোড অফ কণ্ডাক্ট ডাবল জাপি দিছে মোৰ ওপৰত। মিত্ৰতা থাকে নাথাকে এইটো পিছৰ কথা, কিন্তু BTC নিৰ্বাচনত বিজেপি নিজে কৈ আছে যে মিত্ৰতা নাথাকিব বুলি। BTC নিৰ্বাচনৰ ক্ষেত্ৰত ইহঁতে ডাঙৰ পাৰ্টি, আমি সৰু পাৰ্টি, সেইটোৱেই। কিন্তু আমাৰ পজিশ্যনটো 1 বছৰ পিছত হ'লে এছেটিছ থাকিব। এইটোতো আজিৰ কথা নহয়, বহুত আগৰ পৰাই চেষ্টা কৰি আহিছে, কিন্তু আমাক নোৱাৰিব, সেইটোৱে কৈছোঁ মই। 25+ হ'ব। নাই, আমি 38 দিছে, 37 সঁচা। এটা AJP, 2টা BJPৰ কাৰণে মই এৰি দিছিলোঁ। BJPৰ কাৰণে মই এৰি দিছোঁ, AJPৰ কাৰণে এটা, BJPৰ কাৰণে 2টা। এতিয়া যদি মিত্ৰতা নাই বুলি কয়, তেতিয়াহ'লে BJP 2টাও নিজিকিব। ইহঁতে নিজে বনাই লৈছে, মই বনোৱা নহয় এইটো। ঠিক আছে, এইটো পিছৰ কথা। মই কৈ আছোঁ, বিজেপিয়ে যিটো কথা কৈছে আমি উপায় নাই, মানিব লাগিব যে BTC নিৰ্বাচনৰ ক্ষেত্ৰত কাৰো লগত মিত্ৰতা নাই বুলি বিজেপিয়ে অলৰেডি ঘোষণা কৰিছে বহুত আগৰ পৰাই। তো আমিতো সৰু পাৰ্টি, আমি মানি চলিবই লাগিব। আমি অকলেই যাম, ইয়াৰ পিছত আমি চিন্তা কৰিম, আলোচনা কৰিম निर्वाचन सिंध में बहुत बढ़िया तरीके से चीफ सार भी आया हुआ है, वो भी हमारे साथ नमाज़ पढ़े, डिस्टेंस मेंटेन करके पढ़े, अल्हम्दुलिल्लाह बहुत ही अच्छा लगा। और पूरा असम वासी और BTC वालों को सबको हमारे तरफ से ईद मुबारक। और ये ईद के बाद हम अभी कुर्बानी करने चलेंगे। कुर्बानी
जो है अल्लाह ताला की एक अहम तरीन इबादत है। आप जहाँ भी मुसलमान है, गैर मुसलमान है, मिल जुल के ये खुशी बनाए और क़ुरबानी भी करे। अल्लाह ताला हम सबको ज़्यादा से ज़्यादा अमल करने की तौफीक अता फरमाए। कोरोना के बारे में थोड़ा कोरोना जो है, कोरोना के लिए डिस्टेंस रखना चाहिए और मास्क खास करके जो भी मस्जिद हो, जहाँ भी मस्जिद है और घर पे हो, डिस्टेंस ना रख कर के नमाज पढ़े या कोई भी इबादत करे, कोई भी काम करे, डिस्टेंस ये ज़रूरी है, मास्क ज़रूरी है, क्योंकि ये जो है एक वबाल है, मुसीबत है, अल्लाह ने अज़ाब दिया हुआ है। इस अज़ाब से बचने के लिए जो है इसको डिस्टेंस रखना और मास्क पर मतलब व्यवहार करना ये बहुत ही ज़रूरत है।